নমস্কাৰ মই মোৰ ইউটিউব চেনেল Assamese Creator PP লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগৰবোৰ ভিডিঅ'ত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সলৈকে আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'ত আমি পাষ্ট ইনডিফিনিট টেন্স, পাষ্ট কন্টিনিউয়াছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স আৰু ফিউচাৰ ইনডিফিনিট টেন্স, ফিউচাৰ কন্টিনিউয়াছ টেন্স আৰু ফিউচাৰ পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰৰ পৰা উপকৃত হৈছে। যিমান পাৰোঁ সহজ সৰলকৈ মই বুজাবলৈ যত্ন কৰিছোঁ। ভিডিঅ'বোৰ প্ৰথমৰ পৰা শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ আৰু ভিডিঅ'বোৰ চাই লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঠিক আছে, আহক তেনে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Past indefinite tense. Past indefinite tense হৈছে সেইবোৰ কাম যিবোৰ কাম বৰ্তমানৰ লগত কোনো সংগতি নাই। যিবোৰ কামৰ বৰ্তমানৰ লগত কোনো সংগতি নাই, যিটো অলৰেডি হৈ গৈছে, সেই কামবোৰকে আমি past indefinite tense বুলি কওঁ। যিহেতু past মানে অতীত। ঠিক আছে? যিবোৰ কাম মই একেবাৰে সহজকৈ বুজাবলৈ যত্ন কৰিছোঁ। যিবোৰ কাম বৰ্তমানৰ লগত কোনো সংগতি নাই, সেইবোৰ কামকে past indefinite tense বুলি কয়। অৰ্থাৎ যিবোৰ অলৰেডি হৈ গৈছে। ঠিক আছে, এতিয়া আহোঁ আমি ইয়াৰ ৰুলটোলৈ। টেন্সৰ পাষ্ট ইনডিফিনিট টেন্সত এটা কথা মন কৰিবা, সদায় ছাবজেক্ট প্লাছ ভাৰ্ব টু প্লাছ অবজেক্ট। এই যে ছাবজেক্টটো দিছোঁ, ইয়াত অল ছাবজেক্ট যিমান ছাবজেক্ট আছে সকলো ছাবজেক্টৰ লগতেই ভাৰ্বৰ ছেকেণ্ড ফৰ্ম বহিব। ঠিক আছে, ছাবজেক্ট বুলি ক'লে আমি আগতে কি কোনবিলাকক কয় আমি গম পায়ে আহিছোঁ, আলোচনা কৰি আহিছোঁ, আগৰ ভিডিঅ'ত আলোচনা কৰি আহিছোঁ, ভাৰ্বৰ বিষয়েও আলোচনা কৰিয়ে আহিছোঁ, অবজেক্টৰ বিষয়েও আমি আলোচনা কৰিয়ে আহিছোঁ। সেইকাৰণে আমি এতিয়া ইয়াত আকৌ নতুনকৈ ভাৰ্ব, ছাবজেক্ট ভাৰ্ব আৰু অবজেক্টৰ বিষয়ে নক'লেও হ'ব। ঠিক আছে, এতিয়া আমি পোনে পোনে ৰুলটো আহিলোঁ। ৰুলৰ পৰা আমি এতিয়া পোনে পোনে এক্সামলৈ যাম। ঠিক আছে, ফৰ এক্সাম্পল এতিয়া যদি মই কওঁ সি মোক মাতিছিল, সি মোক মাতিছিল, মাতা কামটো হৈ গ'ল হয়নে? যিটো কাম অলৰেডি হৈ গ'ল, সি মোক মাতিছিল হয়নে? মতা কামটো অলৰেডি হৈ গ'ল, তো সি মোক মাতিছিল, সি ছাবজেক্ট হৈছে সি, মাতা কামটো হৈছে ভাৰ্ব। এতিয়া ভাৰ্বৰ মতাটোক কি বুলি কয়? হি কল মি, হি কল্ড। ইয়াৰ ছেকেণ্ড ফৰ্মটো হ'ব কল্ড, আৰু কলৰ থাৰ্ড ফৰ্মটো হ'ব কলেই, আৰু কলিং ফ'ৰ্থ ফৰ্ম, আৰু ফিফ্থ ফৰ্ম কলছ। ঠিক আছে, সি মোক মাতিছিল। ঠিক আছে, সি ছাবজেক্ট, তাৰপিছতে হ'ল সি ছাবজেক্ট হ'ল, মাতা কামটো হ'ল ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, মতাটোক কয় কল, CALL কল ফাৰ্ষ্ট ফৰ্ম, আৰু আমি যদি ছেকেণ্ড ফৰ্মলৈ নিওঁ তাক কল্ড, CALLED, হি কল মি। এইটো হ'ল ছেকেণ্ড ফৰ্ম, ভাৰ্বৰ ছেকেণ্ড প্লাছ অবজেক্ট প্লাছ ছাবজেক্ট হয়নে? এতিয়া
আৰু এটা উদাহৰণলৈ আহোঁ, সি কালি কান্দিছিল। সি কালি কান্দিছিল মানে যোৱাকালি সি কান্দিছিল, ঠিক আছে। সি যোৱাকালি কান্দিছিল। মই তোমালোকক ফৰ্মুলাটো ইউজ কৰি পাষ্ট ইনডিফিনিট টেন্সৰ ৰুল বা ফৰ্মুলাটো ইউজ কৰি কেনেকৈ বাক্য গঠন কৰিব লাগে, কেনেকৈ ছেকেণ্ড ফৰ্ম, কেনেকৈ ছাবজেক্ট অবজেক্টবিলাক ব্যৱহাৰ কৰিব লাগে, সেই ধৰণে মই তোমালোকক উদাহৰণসহ বুজাবলৈ যত্ন কৰিছোঁ। তোমালোকৰ এক্সামত হয়তো অন্য ধৰণৰ বাক্যই আহিব, সেই বাক্যবোৰ তোমালোকে এনেকৈ পঢ়িবা। প্ৰথমতেতো অসমীয়াত আহিব, অসমীয়াত বাক্যটো ভালদৰে মন দি পঢ়িবা, ঠিক আছে। মন দি পঢ়োঁতে তুমি লক্ষ্য কৰিবা যে সেই বাক্যটো কোন টেন্সত কৈছে, ঠিক আছে। কোন টেন্সত কৈছে সেইটো যেতিয়া তুমি নিজে মনত গম পাই যাবা যে এই বাক্যটো এইটো টেন্সৰ হয়, তেতিয়া তুমি সেই টেন্সৰ সেই ৰুল মতে সেই বাক্যটো ট্ৰেন্সলেশ্যন কৰিবা, ঠিক আছে। সেয়ে তেতিয়াই তোমাৰ ট্ৰেন্সলেশ্যন কৰাত সুবিধা হ'ব। সুবিধা মানে উজু হ'ব, ঠিক আছে। সি যোৱাকালি কান্দিছিল। যিহেতু ইনডিফিনিট টেন্স, পাষ্ট ইনডিফিনিট টেন্স বুলি ক'লে চিধা চিধি ইয়াত মেইন ভাৰ্বটোত সদায় তোমাৰ ছেকেণ্ড ফৰ্ম আহিবই, ছাবজেক্টটো ছাবজেক্ট ভাগেই থাকিব, অবজেক্টটো অবজেক্ট ভাগেই থাকিব। ইয়াত অকল ভাৰ্বহে সলনি হৈছে, তো সেই ভাৰ্বটোৰ কথা মনত ৰাখিলেই হ'ব, ঠিক আছে। হি ক্ৰাইড। আমি বা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম ব্যৱহাৰ কৰিছিলোঁ, আৰু আমি পাষ্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম। এই বস্তুটো মনত ৰাখিলেই হ'ব যে প্ৰেজেণ্টত হ'ব সদায় ফাৰ্ষ্ট ফৰ্ম, আৰু ছেকেণ্ডত মানে পাষ্টত যিমান যি আহক সদায় ছেকেণ্ড ফৰ্মটোৱে ব্যৱহাৰ হ'ব। এই কথাটো মনত ৰাখিলেই হ'ব। হি ক্ৰাইড, CRIED, ক্ৰাইড। যিহেতু ক্ৰাই মানে কান্দা, আৰু ক্ৰাই হৈছে ক্ৰাইৰ ছেকেণ্ড ফৰ্মটো হৈছে ক্ৰাইড। হি ক্ৰাইড য়েষ্টাৰডে। য়েষ্টাৰডেটো হৈছে অবজেক্ট, হয়নে? হ'ল। এতিয়া যদি কওঁ সি কামটো কৰা নাছিল, মানে কৈছোঁ যে সি কামটো কৰা নাছিল, সি কামটো নকৰিলে, হয়নে? সি কামটো নকৰিলে, সি কামটো কৰা নাছিল। তেতিয়া যদি মই কওঁ সি কামটো কৰা নাছিল, আমি ধৰি লওক কেতিয়াবা এনেকুৱাও হয়, সি কামটো কৰিছিলে নেকি, এনেকৈ ধৰণৰ কুৱেশ্যন এটা আমি কাৰোবাক সুধিও দিওঁ। তাৰপিছত তেতিয়া আমি ধৰি লওক নাই সি কামটো কৰা নাছিল। তাৰমানে সেই যে আমি ক'লোঁ যে কামটো কৰা নাছিল, কামটো কৰাটো হৈছে এটা ক্ৰিয়া, তো সেইটোত একশ্যন আছে। কামটো একশ্যন কৰিলে নে একশ্যন নকৰিলে তাক আমি নিৰ্দেশ কৰিছোঁ, তাক আমি কৈ দিছোঁ। তো সেইকাৰণে সেইটো সদায় পাষ্ট ইনডিফিনিট টেন্সত যে আমি বাক্যটো কৈছোঁ সেই কথাটো আমি বুজি ল'ব লাগে, ঠিক আছে। সি কামটো কৰা নাছিল। আৰু মই এই বাক্যবোৰ একদম উজু আৰু সদায় যেন আমি কথা পাতি থকাৰ ধৰণে মই বাক্যবোৰ এইটো কাৰণে দিছোঁ, তোমালোকে টেন্স কৰাটো উজু হ'বই, ট্ৰেন্সলেশ্যন কৰাটো উজু হ'বই, লগতে তোমালোকে কথাবোৰ যে পাতি থাকোঁ আমি, সেই কথাবোৰ পাতি থকাবিলাকো তোমালোকে অনুমান এটা কৰিব পাৰিবা, বা এই বাক্যটো এনেকৈ ক'লে মানে আমাৰ এই কথাটো স্পিকিঙতো আহি যাব, এই বস্তুটো তোমালোকে মানে লক্ষ্য কৰি যাব পাৰিবা। সেইকাৰণে আচলতে মই এনেকুৱা ধৰণৰ বাক্যবিলাক দিছোঁ, ঠিক আছে। সি কামটো কৰা নাছিল। সি এতিয়া কামটো কৰা নাছিল, কামটো কৰা নাছিল বুলি ক'লে আমি যেতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্স কৰিছিলোঁ তেতিয়া তাত আমি কি ব্যৱহাৰ কৰিছিলোঁ? ডু ব্যৱহাৰ কৰিছিলোঁ। কেতিয়া কৰিছিলোঁ? ডু আৰু ডজ। তেতিয়া কৈছিলোঁ যে আমি এনেকৈ কৈছিলোঁ যে তুমি তাক নুচুবা, ইউ ডোণ্ট, ইউ ডু নট, ইউ ডোণ্ট বা ইউ ডু নট টাচ হিম। তুমি তাক নুচুবা, ইউ ডু নট টাচ হিম, ডু ব্যৱহাৰ কৰিছিলোঁ তাত। আৰু ইয়াত আমি ডুৰ ছেকেণ্ড ফৰ্ম যদি ব্যৱহাৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে ইয়াত হ'ব ডিড নট। হি ডিড নট। এতিয়া যদি আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যদি এই বাক্যটো লিখিলোঁ হয় তেতিয়াহ'লে আমি ডু নট ব্যৱহাৰ কৰিলোঁ হয়। এতিয়া আমি ডিড নট ব্যৱহাৰ কৰিম, ডিড নট। হি ডিড নট। এতিয়া ডি হ'ল ছেকেণ্ড ফৰ্ম, ইয়াত আমি ডিড হ'ল ছেকেণ্ড ফৰ্ম। যিহেতু আমি ইয়াত ডিডটো ছেকেণ্ড ফৰ্ম ব্যৱহাৰ কৰিলোৱেই, এতিয়া হি ডিড নট ৱৰ্ক। ইয়াত আকৌ তুমি ছেকেণ্ড ফৰ্ম ব্যৱহাৰ কৰিব নালাগে। হি ডিড নট ৱৰ্ক। যেনিবা মই
অন্য এটা উদাহৰণ দিলোঁ, ঠিক আছে। তোমালোকে যদি এইটো যদি যিহেতু মই কৈছোঁ যে ওপৰত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম হয়নে, ইয়াত কিন্তু ভাৰ্বৰ ছেকেণ্ড ফৰ্ম বহা নাই, যিহেতু ইয়াত ভাৰ্বৰ ছেকেণ্ড ফৰ্মটো বহি গ'ল। সেইকাৰণে ইয়াত আকৌ দুবাৰ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম ব্যৱহাৰ কৰিব নালাগে। আৰু এটা উদাহৰণ সহ মই বুজাই দিছোঁ, যেনিবা মই যোৱাকালি শোৱা নাছিলোঁ। মই যেনিবা যোৱাকালি শোৱা নাছিলোঁ বুলি ক'লোঁ, ঠিক আছে। যোৱাকালি শোৱা নাছিলোঁ, ঠিক আছে। ইয়াত কি হ'ব, আই হ'লে মই হয়নে, আই ছাবজেক্ট হ'লে মই হ'লে আই ছাবজেক্ট হ'ব। তো আই ইয়াত হ'ব আই ডিড নট, যিহেতু ডিড হৈছে হেল্পিং ভাৰ্ব হয় নহয়, আৰু যিটো হোৱা নাই নোহোৱাটোক বুজাবলৈতো নটেই লাগিব। তো আই ডিড নট, মই নাছিলোঁ, কি নাছিলোঁ, শ্লিপ, SLEE শ্লিপ, I did not sleep yesterday। এই যে শ্লিপ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বহিছে ইয়াত, দেখিছানে? কাৰণ ইয়াত যে ডিড হ'ল, ইয়াত যে ছেকেণ্ড ফৰ্ম অলৰেডি বহিলেই, সেইকাৰণে ইয়াত আকৌ ছেকেণ্ড ফৰ্ম বহোৱাৰ কোনো প্ৰয়োজন নাই। যদিহে হেল্পিং ভাৰ্বৰ কোনো ধৰণৰ ব্যৱহাৰ নহয়, তেতিয়াহ'লে তোমালোকে সকলো বাক্যতে ডাইৰেক্ট ভাৰ্বৰ ছেকেণ্ড ফৰ্মটো ব্যৱহাৰ কৰিবা। বহুত কিছুমান কোৰ্চ আছে বা বহুতে এই বস্তুটো শিকাই নিদিয়ে যে আমি এইটো এনেকৈ ব্যৱহাৰ কৰিলোঁ আৰু এইটো বস্তুত আমি ভাৰ্বৰ ছেকেণ্ড ফৰ্মটো ব্যৱহাৰ কৰিব দিছিলে, ফাৰ্ষ্ট ফৰ্ম কিয় ব্যৱহাৰ হ'ল ইয়াত। এতিয়া যদি ইয়াত ছেকেণ্ড ফৰ্ম দিয়া শ্লেপ হ'ব, হয়নে নহয়? যদি ছেকেণ্ড ফৰ্ম দি দিয়া যায়, ইয়াত যদি শ্লিপত যদি ছেকেণ্ড ফৰ্ম দি দিয়া শ্লেপ হ'ব, কিন্তু আমি অলৰেডি ইয়াত ডিড নট আমি ছেকেণ্ড ফৰ্ম ব্যৱহাৰ কৰিলোৱেই, ডিড আমি ছেকেণ্ড ফৰ্ম ব্যৱহাৰ কৰিলোৱেই হেল্পিং ভাৰ্বত। তো মেইন ভাৰ্বত আমি কেতিয়াও আকৌ ডাবুলকৈ ছেকেণ্ড ফৰ্ম ব্যৱহাৰ কৰিব নালাগে, নহ'লে বাক্যটো সম্পূৰ্ণ ভুল হৈ যাব। এই কথাটো সদায় মনত ৰাখিব, যিবোৰ বাক্যত হেল্পিং ভাৰ্বৰ প্ৰয়োজন হয় সেইবোৰ বাক্যত কেতিয়াও তোমালোকে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম ব্যৱহাৰ নকৰিবা, অন্যথা সকলো বাক্যতে তোমালোকে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম ব্যৱহাৰ কৰিবা, সকলো ছাবজেক্টত, ঠিক আছে। এই কথাটো মনত ৰাখিবা। বাকী ইয়াত আৰু বেলেগ শিকিবলগীয়া একো নাই, তেনেই উজু, ঠিক আছে। তেতিয়াহ'লে পাষ্ট ইনডিফিনিট টেন্স ইমানতে শেষ হৈছে। এই কথাটো মনত ৰাখিলে হ'ল। পাষ্ট ইনডিফিনিট টেন্সত মই লিখিও দিওঁ বাৰু, তোমালোকে লিখি ল'বা। পাষ্ট ইনডিফিনিট টেন্সত যদি হেল্পিং ভাৰ্বত ছেকেণ্ড ফৰ্ম বহে, তেতিয়াহ'লে মেইন ভাৰ্ব মানে কোনটো, এইটো গম পাইছেনে? ছেকেণ্ড ফৰ্ম এইটো হৈছে মেইন ভাৰ্ব, আৰু হেল্পিং ভাৰ্ব মানে হৈছে এইটো হেল্পিং ভাৰ্ব, আৰু এইটো হৈছে মেইন ভাৰ্ব, ঠিক আছে। মেইন ভাৰ্বৰ ফৰ্ম সলনি নহয়, মষ্ট ইম্পৰ্টেণ্ট এইটো কথা, ঠিক আছে। পাষ্ট ইনডিফিনিট টেন্সত যদি হেল্পিং ভাৰ্বত ছেকেণ্ড ফৰ্ম হয় জানে এইটো, তেতিয়াহ'লে মেইন ভাৰ্বত কেতিয়াও ইয়াৰ ৰূপ সলনি নহয় বা ফৰ্ম সলনি নহয়, ঠিক আছে। এতিয়া আহোঁ পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ। পাষ্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট কণ্টিনিউৱাছ টেন্স হৈছে অতীততে যিবোৰ কাম কণ্টিনিউ হৈ আছিল, অতীততে যিবোৰ কাম একেৰাহে চলি আছিল, আৰু সেই কথাটো আমি বৰ্তমান পাতিছোঁ, ধৰি লোৱা সেই কথাটোকে ক'ব, সেই কামবোৰকে ক'ব পাষ্ট কণ্টিনিউৱাছ টেন্স। যিবোৰ কাম অতীততে পেঞ্চিলে বৰ দিগদাৰ দিছে আজি। যিবোৰ কাম অতীততে একেৰাহে হৈ আছিল বা চলি আছিল,
সেই কথা বুজাবলৈ past continuous tense ব্যৱহাৰ হয় বুজি পাইছে নহয় মানে যিবোৰ কাম অতীততে হৈ আছিল চলি আছিল অতীততে কিন্তু শেষো হৈছে সেই কামবোৰকে আমি past continuous tense বুলি কওঁ ঠিক আছে এতিয়া আহোঁ ৰুলটোলৈ ৰুলটো হ'ল subject plus was were plus verb 1 plus ing plus object এতিয়া আহোঁ ইয়াৰ সাবজেক্ট কেইটালৈ এতিয়া ইয়াৰ সাবজেক্টৰ কোন কেইটাত was হ'ব আৰু কোন কেইটাত were ব্যৱহাৰ হ'ব আমি সেই কথাটো যদি গম পাই যাওঁ তেতিয়া আমাৰ past continuous tense কৰিবলৈ উজু হ'ব ঠিক আছে was ক'ত বহিব I was he was she was it was name যিকোনো নাম name was okay তাৰপিছত singular noun ঠিক আছে এইকেইটাৰ লগত was ব্যৱহাৰ হ'ব আৰু were হৈছে we were they were you were plural nounৰ লগত ব্যৱহাৰ হ'ব সাবজেক্ট বুলি ক'লে এইকেইটাই আছে তো wasৰ লগত হ'ব এইকেইটা আৰু wereৰ লগত হ'ব এইকেইটা ঠিক আছে এতিয়া আহোঁ আমি এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিবা এই বস্তুটো অৰ্থাৎ এইটো যিটো হি সি ইট নেম সিঙ্গুলাৰ নাউন আছে ইয়াৰ লগত প্ৰেজেণ্টেই হওক পাষ্টতেই হওক প্ৰেজেণ্ট এণ্ড কণ্টিনিউৱাছ টেন্সৰো আমি ইজ এছ আৰু এছ লগা যিমান আছে ইজ তাতেই ব্যৱহাৰ কৰিছিলোঁ মানে এই গ্ৰুপটোৰ লগতে ব্যৱহাৰ কৰিছিলোঁ ডজো আমি ইয়াতে ব্যৱহাৰ কৰিছিলোঁ হি ডজ চি ডজ নেম এইবিলাকৰ লগতে আমি ডজ ব্যৱহাৰ কৰিছিলোঁ এতিয়া ৱাজো ব্যৱহাৰ হ'ব এইটোৰ লগতে হেজো হ'ব এইটোৰ লগতে ব্যৱহাৰ গতিকে এই কথাটো মনত ৰাখি ল'বা আৰু এতিয়া ইয়াত এই গ্ৰুপটোৰ লগতে ৱাজ ব্যৱহাৰ হ'ব এতিয়া আমি আৰু ইয়াৰ লগত আই আহিছে আইও ৱাজৰ লগতে ব্যৱহাৰ হ'ব ফৰ এক্সাম্পল যেনিবা মই ক'লোঁ যে মই লেটাৰ এখন লিখি আছিলোঁ মই চিঠি এখন লিখি আছিলোঁ সেই কথাটো যেনিবা মই তোমাক কৈছোঁ যে তুমি যেতিয়া ফোন কৰিছিলা তেতিয়া মই চিঠি এখন লিখি আছিলোঁ ঠিক আছে এতিয়া I was writing a letter তাৰ মানে I মানে মই was আহিলে এইটো হেল্পিং ভাৰ্ব তাৰপিছত ৰাইট ফাৰ্ষ্ট ফৰ্ম প্লাছ ing লেটাৰটো হৈছে তোমাৰ I was writing a letter মই এখন চিঠি লিখি আছিলোঁ এইটো হ'ল অবজেক্ট মই এখন চিঠি লিখি আছিলোঁ ঠিক আছে বা মই গা ধুই আছিলোঁ মই গা ধুই আছিলোঁ তুমি যেতিয়া ফোন কৰিছিলা মই তেতিয়া গা ধুই আছিলোঁ ধৰি লোৱা তেনেকুৱা ধৰণৰ বাক্য I মানে মই was আহিব হেল্পিং ভাৰ্ব গা ধুই থকা টেকিং এ বাথ I was taking a bath মই গা ধুই আছিলোঁ বা সি তাইৰ লগত কথা পাতি আছিল সি তাইৰ লগত
কথা পাতি আছিল he was talking with her তাৰমানে he কাৰ লগত তাইৰ লগত কি কৰি আছিল কথা পাতি আছিল যিহেতু অতীততে কামটো হৈ গৈছে কৈছে যে যিটো কাম অতীততে একেৰাহে কৰি আছিল অতীততে হৈ আছিল কিন্তু অতীততে শেষো হৈছে আৰু আমি কথাটো যেনিবা পাতিছোঁ যে তাই তাৰ লগত বা তাইৰ লগত কথা পাতি আছিল ঠিক আছে এইখিনিতে আৰু এটা কথা মনত ৰাখিবা এই আইৰ লগত কেতিয়াবা আনৰিয়েল চিটুৱেশ্যন যদি আহে তেতিয়াহ'লে ৱেৰ হেল্পিং ভাৰ্বো ব্যৱহাৰ হয় যেনে ধৰি লওক যিটো কণ্ডিশ্যনেল বুলি কয় এনেকুৱা ধৰণৰ হ'ব ধৰি লোৱা অকল সেইটো ক্ষেত্ৰতহে ব্যৱহাৰ হ'ব আইৰ লগত ৱেৰ যেনিবা ক'ব যে মই যদি এনেকুৱা হ'লোহেঁতেন মই এনেকুৱা কৰিলোহেঁতেন সেই মই যদি বুলি কোৱাৰ লগে লগে তাত কণ্ডিশ্যনেল আহি পৰিছে হয়নে মই যদি এনেকুৱা হ'লোহেঁতেন মই যদি আমুক হ'লোহেঁতেন তেতিয়াহ'লে মই এই কামটো কৰিলোহেঁতেন মই যদি মন্ত্ৰী হ'লোহেঁতেন তেতিয়াহ'লে মই এই কামটো কৰিলোহেঁতেন এই কথাটো এনেকুৱা ধৰণৰ কথাবিলাকত আইৰ লগত ৱেৰ হেল্পিং ভাৰ্ব ব্যৱহাৰ হয় কিন্তু তাৰ বাহিৰে আন ক'তো ব্যৱহাৰ নহয় ঠিক আছে এতিয়া আহোঁ আমি পাষ্ট পাৰফেক্ট টেন্সলৈ ঠিক আছে পাষ্ট পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্ট টেন্সত সদায় দুটা কাম একেলগে হয় কেনেকৈ হয় এটা কাম হোৱাৰ আগতেই আন এটা কাম হৈ যায় এটা কাম হোৱাৰ আগতেই আন এটা কাম অলৰেডি হৈ যায় তাক কোৱা হয় পাষ্ট পাৰফেক্ট টেন্স অৰ্থাৎ দুটা কাম একেলগে হয় এটা হয় চিম্পল পাষ্টত ঠিক আছে এতিয়া আহোঁ আমি কাক কয় যিবোৰ কাম অৰ্থাৎ এটা কাম হোৱাৰ আগতেই আন এটা কাম হৈ যায় তাক কোৱা হয় পাষ্ট পাৰফেক্ট টেন্স ইয়াত আমি এনেকৈ বুজিব লাগিব ইয়াত আমি বুজিম যে একেলগে দুটা কাম হোৱাটো ঠিক আছে ইয়াত আমি বুজিম যে একেলগে দুটা কাম হোৱাটো তাৰ মানে কি এটা কাম হোৱাৰ আগতেই আন এটা কাম হৈ যায় এইটো এটা কাম হোৱাৰ আগত ই হৈ যায় মানে দুইটা কাম হৈ গ'ল সেইকাৰণে কোৱা হৈছে যে একেলগে দুটা হোৱা সেইকাৰণে আমি কৈছোঁ যে ইয়াত আমি বুজিম যে একেলগে দুটা কাম হোৱাটো ঠিক আছে একেলগে দুটা কাম হোৱাটোক আমি বুজিম এতিয়া আহোঁ ৰুল ইয়াত আহিব ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট ঠিক আছে ইয়াত আটাইতকৈ উজুব কামটো কি জানানে এই হেড হেল্পিং ভাৰ্বটো অল ছাবজেক্টৰ লগত আহিব অল ছাবজেক্ট যিমান ছাবজেক্ট আছে আই উই দে হি চি ইৰ ৰাম নেম ছিংগুলাৰ প্লুৰেল যি আছে চবৰ লগতে হেডেই আহিব ইয়াত আৰু বেলেগ হেল্পিং ভাৰ্ব নাহে আৰু এটা মষ্ট ইম্পৰ্টেণ্ট ইয়াত হি সদায় থাৰ্ড ফৰ্ম বহিব ভাৰ্বৰ থাৰ্ড ফৰ্ম ইও কেতিয়াও সলনি নহয় এই দুটা কেতিয়াও সলনি নহয় পাষ্ট পাৰফেক্ট টেন্সত মেইন ভাৰ্ব আৰু হেল্পিং ভাৰ্ব সলনি নহয়
মেইন ভাৰ্ব আৰু হেল্পিং ভাৰ্বত সদায় মেইন ভাৰ্বত হেডেই হেল্পিং ভাৰ্বত হেডেই আহিব চব ছাবজেক্টৰ লগতে, আৰু ইয়াৰ লগত সদায় ভাৰ্বৰ থাৰ্ড ফৰ্মেই বহিব, আৰু ইয়াক কোনো ধৰণৰ ভাৰ্বৰ অন্য ফৰ্মলৈ নিয়াৰ প্ৰয়োজন নাই। ঠিক আছে, এতিয়া থাৰ্ড ফৰ্ম বুলি ক'লে তোমালোকেতো বুজি পাইছাই চাগে, মইতো আগৰ আলোচনাত কৈ আহিছোঁ। তথাপিও মই এটা উদাহৰণ দিছোঁ, যেনেকৈ গ' হৈছে ফাৰ্ষ্ট ফৰ্ম, ৱেন হৈছে ছেকেণ্ড ফৰ্ম, আৰু গন হৈছে থাৰ্ড ফৰ্ম, হয়নে? এইটো থাৰ্ড ফৰ্ম, হয়নে? ৱেন গন এই থাৰ্ড ফৰ্মটো সকলো বাক্যতে যিমান আহিব পাষ্ট পাৰফেক্ট টেন্সৰ সকলো বাক্যতে ভাৰ্বৰ থাৰ্ড ফৰ্ম বহিব, আৰু ইয়াৰ লগত সদায় হেড বহিব। ঠিক আছে, ফৰ এক্সাম্পল, এতিয়া যদি উদাহৰণ এটা লওঁ যে যিহেতু দুটা কাম হ'ব লাগিব, এতিয়া মই ক'লোঁ যে সি অলৰেডি গুচি গ'ল মই আহি পোৱাৰ আগতে, মানে সি গুচি যোৱাও কামটো হৈ গ'ল আৰু মই আহিও পালোঁ, দুটা কাম হ'লনে? মই আহি পোৱাৰ আগতে সি গুচি গ'ল। ঠিক আছে, মই আহি পোৱাৰ আগতে, কেতিয়াবা হয় ন, মই ঘৰ আহি নাপাওঁহি, কোনোবা মোক লগ কৰিবলৈ আহিছিল কিন্তু সি গুচি গ'ল, হয়নে? ঠিক তেনেকুৱা কথাটো, মই আহি পোৱাৰ আগতে সি গুচি গ'ল। ঠিক আছে, এতিয়া আমি যদি ইয়াক ট্ৰেন্সলেশ্যন কৰিবলৈ যাওঁ কেনেকৈ হ'ব? সি গুচি গ'ল, আমি কোনটো প্ৰথমে কৰিম? সি গুচি গ'ল। হি হেড গন, সি গুচি গ'ল। আমি এইটো অলৰেডি এই বাক্যটো কৈ পেলালোঁ, হি হেড গন বিফ'ৰ, পোৱাৰ আগতে, হয়নে? বিফ'ৰ, পোৱাৰ আগতে, বিফ'ৰ আই ৰিচ। ঠিক আছে, হি হেড গন বিফ'ৰ আই ৰিচড, সি গুচি গ'ল মই আহি পোৱাৰ আগতে সি গুচি গ'ল। আৰু যদি কওঁ সি অলৰেডি গুচি গ'ল মই আহি পোৱাৰ আগতেই অলৰেডি গুচি গ'ল বুলি কওঁ, তেতিয়াহ'লে হি হেড অলৰেডি গন বিফ'ৰ আই ৰিচড। ঠিক আছে, আৰু এটা উদাহৰণ লৈ দিছোঁ, সি ধৰি লওক, এতিয়া ধৰি লওক ঘৰত চুৰ এটা হ'ল, বা ময়েই চুৰ এটা কৰিলোঁ, ধৰি লোৱা হ'ল যে সি অহাৰ আগতে মই চুৰি কৰিলোঁ, তেনেকুৱা ধৰণৰ এটা আমি হয় ন, তেনেকুৱা যে সি অহাৰ আগতে মই চুৰ কৰিলোঁ, সি অহাৰ আগতে মই চুৰি কৰিলোঁ। ঠিক আছে, আই হেড, আৰু চুৰি কৰাৰ ইংৰাজী হৈছে ষ্টল, চুৰি কৰা ষ্টলৰ হৈছে থাৰ্ড ফৰ্ম ষ্টলেন, আই হেড ষ্টলেন বিফ'ৰ আগতে, হয়নে? আই হেড ষ্টলেন বিফ'ৰ, মই চুৰি কৰিলোঁ, বিফ'ৰ হি ৰিচড, ঠিক আছে, সি অহাৰ আগতে মই চুৰি কৰিলোঁ। এতিয়া আহোঁ আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ঠিক আছে, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হৈছে যিকোনো এটা কাম আগতে কামটো শেষ হোৱালৈকে, ধৰি লওক এটা কাম শেষ হোৱালৈকে আন এটা কাম চলি আছিল, মানে দুটা কাম হৈ আছিল তেতিয়াও, এটা কাম শেষ হোৱালৈকে আৰু এটা কাম চলি আছিল, তাক বুজাবলৈ হ'লে আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ক'ম। যেনে অতীতত লিখি দিছোঁ, অতীতত এটা কাম শেষ হোৱালৈকে আৰু এটা কাম চলি আছিল বা আহিছিল বুজাবলৈ হয়
হয় তেতিয়া তাক past perfect continuous tense বুলি কয় ঠিক আছে ৰুলটো আহিব সাবজেক্ট প্লাছ সাবজেক্ট বুলি ক'লে ইয়াত অল সাবজেক্ট যিমানবোৰ আছে অল সাবজেক্ট প্লাছ হেড হেল্পিং ভাৰ্ব প্লাছ বিন ইয়াতো একো চিন্তা কৰিব নালাগে ইয়াত অকল হেডে আহিব ইয়াত আৰু হেভ হেজ একোকে নাহে পাষ্ট পাৰফেক্ট টেন্সত যেনেকৈ অকল হেডহে আহে অল সাবজেক্টৰ লগত হেল্পিং ভাৰ্বৰ কাৰণে ঠিক তেনেকৈ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সতো অকল অল সাবজেক্টৰ লগত হেডেই আহিব আৰু ইয়াৰ লগত সদায় বিন বহিব যিহেতু ই আগতে কামটো কণ্টিনিউৱাছলি চলি আছিল এটা কাম শেষ হ'লৈকে আন এটা কাম কণ্টিনিউৱাছলি চলি আছিল সেইকাৰণে ইয়াত বিন ব্যৱহাৰ হ'ব হেডৰ লগত ঠিক আছে সাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ ভাৰ্ব 1 প্লাছ ing প্লাছ অবজেক্ট ইয়াত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বহিব প্লাছ ing ঠিক আছে আৰু প্লাছ অবজেক্ট এক্সাম্পল যেতিয়া মই ঘৰ পাইছিলোঁ তেতিয়া সি শুই আছিল যেতিয়া মই ঘৰ পাইছিলোঁ তেতিয়া সি শুই আছিল যেতিয়া মই ঘৰ পাইছিলোঁ তেতিয়া সি শুই আছিল ইয়াতে মই ক'লোঁ যে যেতিয়া মই ঘৰ পাইছিলোঁ তেতিয়া সি শুই আছিল ইয়াতে কাম দুটা হৈ আছে যেতিয়া মই ঘৰ পাইছিলোঁ সেইটো এটা কাম আৰু তেতিয়া সি শুই আছিল সেইটো এটা কাম গতিকে দুটা কাম এতিয়া আমি ইয়াক যদি ট্ৰান্সলেশ্যন কৰোঁ তেতিয়া হ'ব when যেতিয়া when I arrive arrived when I arrive home he had been sleeping SLEEPING যেতিয়া মই ঘৰ পাইছিলোঁ তেতিয়া সি শুই আছিল when I arrived home he had been sleeping আমি আৰু এটা উদাহৰণ লৈলোঁ মই যেতিয়া ঘৰ পাইছিলোঁ তাই তেতিয়ালৈকে পঢ়িয়ে আছিল এতিয়া আমি এইটো কেনেকৈ কৰিম মই যেতিয়া ঘৰ পাইছিলোঁ তাই তেতিয়ালৈকে পঢ়িয়ে আছিল মই যেতিয়া ঘৰ পাইছিলোঁ তাই তেতিয়ালৈকে পঢ়িয়ে আছিল হয়নে এতিয়া হ'ব এইটো when I arrive whom she had been reading when I arrived home she had been reading till then তেতিয়ালৈকে মই যেতিয়া ঘৰ পাইছিলোঁ তাই তেতিয়ালৈকে পঢ়ি আছিল till then মই যেতিয়া ঘৰ পাইছিলোঁ এটা বাক্য তাই তেতিয়ালৈকে পঢ়ি আছিল এও এটা বাক্য হয়নে when I arrived home she had been reading till then ঠিক আছে এতিয়া আহোঁ ফিউচাৰ ইনডিফিনিট টেন্সলৈ ফিউচাৰ ইনডিফিনিট টেন্স
ফিউচাৰ ইনডিফিনিট টেন্স ভৱিষ্যতে কিবা এটা কৰা বা আমি কাইলৈ কিবা এটা কৰিম, আমি লগ পাম বা কাইলৈ আমি পঢ়িম বা তুমি কিতাপ পঢ়িবা, কাইলৈ মই তোমাক লগ পাম, এনেকুৱা ধৰণৰ বাক্যবোৰকে আমি ফিউচাৰ ইনডিফিনিট টেন্স বুলি কওঁ। ফিউচাৰ ইনডিফিনিট টেন্স যিবোৰ কাম কাইলৈ বা ভৱিষ্যতে কৰা হ'ব বুজাব সেইবোৰ কামক ফিউচাৰ ইনডেফিনিট টেন্স বুলি ক'ব। ঠিক আছে, সেইবোৰ কামক ফিউচাৰ ইনডেফিনিট টেন্স বুলি ক'ব। আৰু ইয়াৰ ৰুলটো হ'ল অল ছাবজেক্ট দেই, অল ছাবজেক্ট বুলি ক'লে যিমান যি ছাবজেক্ট আছে, আই, ইউ, উই, দে, নেম, হি, চি, ইট, ছিংগুলাৰ নাউন সকলোৰে ক্ষেত্ৰত অল ছাবজেক্ট প্লাছ উইল প্লাছ ভাৰ্ব 1 প্লাছ অবজেক্ট। ঠিক আছে, কিন্তু যদিহে আমি কেতিয়াবা প্ৰশ্নবোধক বাক্য পাওঁ, তেতিয়া কিন্তু আই আৰু উইৰ লগত আকৌ চেল ব্যৱহাৰ হ'ব। ঠিক আছে, সেইটোও এটা উদাহৰণ মই দি দিম বাৰু। এতিয়া আমি প্ৰথম ইয়ালৈ এটা উদাহৰণলৈ আহোঁ। এতিয়া উদাহৰণস্বৰূপে ল'লোঁ যেনিবা, তুমি কিতাপ পঢ়িবা। ঠিক আছে, মই কৈছোঁ যে তুমি কিতাপ পঢ়িবা, ইউ উইল ভাৰ্ব 1 ৰিড বুক, ইউ উইল ৰিড বুক। এতিয়া যেনিবা ক'লোঁ আৰু এটা উদাহৰণ, মই তোমাক কাইলৈ লগ পাম। এইটো কেনেকৈ কৰিম আমি? এইটো এতিয়া মই উইল আহি গ'ল, আই উইল মিট, মোৰ কামটো হৈছে লগ পোৱা কামটো, আই উইল মিট, হয়নে নহয়? মোৰ কামটো হৈছে লগ পোৱা কামটো, আই উইল মিট কাক? তোমাক। আই উইল মিট ইউ, কেতিয়া? কাইলৈ, টুমৰো। আই উইল মিট ইউ টুমৰো। ঠিক আছে, এতিয়া আৰু এটা কথা মনত ৰাখিবা সদায়, সেইটো হৈছে আকৌ যেতিয়া প্ৰশ্নবোধক যিকোনো বাক্য কোৱা হ'ব তেতিয়া আই আৰু উই ছাবজেক্টৰ লগত চেল ব্যৱহাৰ হ'ব। এক্সাম্পল হিচাপে চেল, যেনে প্ৰশ্নবোধক বুলি কৈছোঁ ন, চেল আই গো, মই যাব পাৰোঁ নেকি? চেল আই গো, মই যাব পাৰোঁ নেকি? সুধিছোঁ। যেনিবা কোনোবা অফিচত আছোঁ, মই ক'লোঁ যে চেল আই গো, চেল উই গো। ঠিক আছে, এতিয়া আহোঁ ফিউচাৰ কণ্টিনিউৱাছ টেন্সলৈ। ফিউচাৰ কণ্টিনিউৱাছ টেন্স। ফিউচাৰ কণ্টিনিউৱাছ টেন্স হৈছে ভৱিষ্যতে কিবা এটা কাম চলি থাকিব বা হৈ থাকিব, এনেকুৱা ধৰণৰ মানে এটা আমি কথা পাতোঁ। যেনে ধৰি লওক, আমি খাই থাকিম নেকি তেতিয়া, এনেকুৱা ধৰণৰ আমি খাই থাকিম, আমি নাচি থাকিম, ভৱিষ্যতে আমি যেনিবা আমি কথা পাতোঁ, সেই সময়ত আমি নাচি থাকিম, এনেকুৱা ধৰণৰ নাচি থাকিম চাগে, এনেকুৱা টাইপৰ যিবোৰ মানে আমি নাচি থাকিম, সেনেকুৱা ধৰণৰ। ভৱিষ্যতে কিবা এটা কাম
কিবা এটা কাম চলি থাকিব বুজাবলৈ ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় নহয় ইয়াত আমি এতিয়া আমি আহোঁ ৰুলটোলৈ ঠিক আছে ৰুল হ'ল অল ছাবজেক্ট প্লাছ উইল বি ইয়াত উইলৰ লগত বি আহিব ঠিক আছে বি প্লাছ ভাৰ্ব 1 প্লাছ ING প্লাছ অবজেক্ট ভাৰ্ব প্ৰেজেণ্ট কণ্টিনিউৱাছ পাষ্ট কণ্টিনিউৱাছ আৰু ফিউচাৰ কণ্টিনিউৱাছ এই গোটেইকেইটা টেন্সতে সদায় ভাৰ্ব ওৱানৰ লগত ING যোগ হৈ ভাৰ্বৰ ফ'ৰ্থ ফৰ্মটোৱে ব্যৱহাৰ হয় এই কথাটো বিশেষকৈ মেইন ভাৰ্বৰ কথা ক'লোঁ দেই মেইন ভাৰ্বত এইটো ব্যৱহাৰ হয় বুলি সদায় মনত ৰাখিবা এতিয়া যেনিবা ক'লোঁ আমি উদাহৰণস্বৰূপে আমি খাই থাকিম কি হ'ব we will be subject আহিলে we will be আহিলে verb of first form eating eat verb of first form eat ING eating we will be eating objectটো থাকিলে we will be eating দোচা বা কিবা যিকোনো আৰু আমি যেনিবা সেই সময়ত কিবা এটা খাই থাকিম কি খাই থাকিম we will be eating দোচা আমি দোচা খাই থাকিম যেনিবা ক'লোঁ আমি দোচা খাই থাকিম বা আমি ৰোল খাই থাকিম বা আমি ভাত খাই থাকিম আমি ৰুটি খাই থাকিম এইটো হ'ল অবজেক্ট ঠিক আছে তাৰপিছত যেনিবা ক'লোঁ তাই নাচি থাকিব তাই নাচি থাকিব she will be দেখিছেনে এইটো ছাবজেক্টতো উইল বি আহিছে 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 she will be dancing dance DANCHING she will be dancing ঠিক আছে এবাৰ আহোঁ ফিউচাৰ পাৰফেক্ট টেন্সলৈ মই আকৌ এবাৰ কৈছোঁ যে ফিউচাৰ টেন্সৰ বাক্যবোৰ ইমান বেছি নাহে আমি কোৱাতহে বেছি ব্যৱহাৰ কৰোঁ ঠিক আছে এনেকুৱা ধৰণৰ হ'ব নেকি আমি ধাৰণা কৰি মেলি কথাবিলাক কওঁ যে ফিউচাৰ পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট টেন্স হৈছে কেতিয়াবা আমি কিছুমান কাম বা কথা ভৱিষ্যতে পূৰা হ'ব বুলি এটা ধাৰণা কৰি কওঁ কেতিয়াবা আমি কিবা কাম ভৱিষ্যতে সম্পূৰ্ণ হ'ব বুলি এটা ধাৰণা কৰি কোৱা কথা দেই এইটো এটা ধাৰণা কৰি কোৱা কথাত ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ ঠিক আছে কেতিয়াবা আমি কিবা কাম ভৱিষ্যতে সম্পূৰ্ণ হ'ব বুলি এটা ধাৰণা কৰি কওঁ আৰু সেইবিলাক আমি ফিউচাৰ পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ ৰুলটো হৈছে এনেকুৱা ধৰণৰ এইকেইটা ইমান বেছি ইম্পৰ্টেণ্ট নহয় যিহেতু আমি কথা কোৱাতহে বেছি ইম্পৰ্টেণ্ট এইটো অল ছাবজেক্ট প্লাছ উইল ইয়াত আহিব হেভ ইয়াত আৰু হেজ একো নাহে অল ছাবজেক্টৰ লগতে আহিব উইল হেভ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট যেনিবা ক'লোঁ যে মই হোমৱৰ্ক কৰি শেষ কৰি পেলাম চাগে
এনেকুৱা ধাৰণা এটা কৰি কৈছোঁ যে কামটো হ'বও পাৰে আৰু নহ'বও পাৰে। আমি এটা জাষ্ট ধাৰণা কৰিছোঁ মই হোমৱৰ্ক কৰি পেলাম চাগে, বা মই কামটো শেষ কৰি পেলাম চাগে তেতিয়ালৈ, বা মই স্কুল গৈয়ে পাম চাগে, এনেকুৱা ধৰণৰ মানে কোনো ধৰণৰ কিন্তু হ'বই বুলি একো চিয়ৰিটি নাই, কিন্তু আমি তাক এটা ধাৰণা কৰি কথা কওঁ। উদাহৰণস্বৰূপে ধৰি লোৱা, মই হোম ৱৰ্ক কৰি শেষ কৰিম চাগে, ধাৰণা এটা কৰি কৈছোঁ নে, চাগে যিহেতু ব্যৱহাৰ কৰিছোঁ। আই উইল হেভ, আই ছাবজেক্ট উইল হেভ আহিলনে? এতিয়া ভাৰ্বৰ থাৰ্ড ফৰ্ম, আই উইল হেভ ফিনিছ, যিহেতু শেষ কৰাৰ কথা কৈছোঁ, ইয়াত শেষ হৈছে, ইয়াত ভাৰ্ব হয়নে? তো আই উইল ফিনিছড হয়নে? আই উইল ফিনিছ বা আই উইল হেভ ফিনিছড বা আই উইল হেভ কমপ্লিটেডো লিখিব পাৰা ইয়াত। আকৌ তুমি ইচ্ছা কৰিলে ইয়াত কমপ্লিটেড, আই উইল হেভ কমপ্লিটেড বুলিও লিখিব পাৰা দেই। কমপ্লিট মানেওতো সম্পূৰ্ণ হোৱাই নহয় জানো? কমপ্লিটেড। মাই হোম ৱৰ্ক, I will have finished বা completed my homework। ঠিক আছে, আজি আমি ফিউচাৰ পাৰফেক্ট টেন্সলৈকে আমি শিকিলোঁ, আলোচনা কৰিলোঁ। আৰু ইয়াৰ পিছত ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ তেনেকুৱা একো বিশেষ নাথাকে গ্ৰামাৰত, কিন্তু আমি এই টেন্সটো আমি নেৰেশ্যনৰ টাইমত ব্যৱহাৰ কৰিবলগীয়া হয়, আৰু সেই বস্তুটো আমি তেতিয়াহে শিকিম। আৰু মই আকৌ কৈছোঁ যে ফিউচাৰ টেন্সত যদিও বা তোমাৰ এক্সামত বাক্য লিখিবলৈ আহক বা নাহক জনাটো ভাল, যিহেতু আমি সেই ফিউচাৰ টেন্সৰ প্ৰত্যেকটো ভাগকে ব্যৱহাৰ কৰিও আমি বহুত কথাই পাতোঁ। আমি টেন্সটো অকল যে লিখিবলৈহে শিকিব লাগে বা পৰীক্ষাৰ কাৰণেহে শিকিব লাগে তেনেকুৱা কোনো কথা নহয়। আমি কথা পাতিবলৈ হ'লেও বা যিকোনো এখন কিতাপ পঢ়িবলৈ হ'লেও, বা আমি আগলৈ যদি আমি ভাবি লওঁ যে এই টেন্সটোকে ব্যৱহাৰ কৰি বা এই কথাবিলাক ব্যৱহাৰ কৰি মই যিকোনো ধৰণৰ কথা পাতিবলৈ বিচাৰোঁ, তেনেকুৱা ধৰণৰ ক্ষেত্ৰতো তোমালোকে এই টেন্স ব্যৱহাৰ কৰি পিনে কথা পাতিব পাৰিবা। সেইকাৰণে গোটেই বস্তুটো আচলতে মই খুব সহজভাৱে দিবলৈ বিচাৰি আছোঁ, যাতে তোমালোকৰ কোনো ধৰণৰ বাক্য গঠন কৰোঁতে খোকোজা নালাগে। ঠিক আছে, আজিলৈ আহোঁ, ভিডিঅ'টো ইমানতে সামৰোঁ। আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে।